মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৰামকীৰ্তি জ্ঞান মন্দিৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লোৱা হৈছে তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত বিশ্ব খনিকৰ পাঠটিৰ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। তেন্তে আহা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি হিচাপে কোনগৰাকী কবিক জনা যায়? উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকা। ২ নম্বৰ প্ৰশ্নটো হৈছে, মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? উত্তৰ, তত্ত্ব পাৰিজাত। ৩ নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে? উত্তৰটো হৈছে, বিশ্ব খনিকৰ বুলি লেখকে বিশ্ব গঢ়োতা ঈশ্বৰৰ কথা কৈছে। পিছৰ প্ৰশ্নটো হৈছে, বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? উত্তৰ হৈছে, বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। নেক্সট কুৱেশ্যন, মফিজুদ্দিন আহমদ হাজৰিকা কোন শ্ৰেণীৰ কবি? উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি। নেক্সট কুৱেশ্যন, মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, বৈশিষ্ট্য দুটা হৈছে এনেধৰণৰ যে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্ব প্ৰকাশিত হৈছে। আন এটা বৈশিষ্ট্য হৈছে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফিবাদী দৰ্শনৰ প্ৰকাশ দেখা যায়। নেক্সট কুৱেশ্যন হৈছে, কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি কৈছে? উত্তৰ, কবিয়ে ঈশ্বৰক বিশ্ব খনিকৰ বুলি কৈছে কাৰণ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু, সকলো প্ৰাণীক একাত্মক কৰি তেওঁৱেই ৰাখিছে। তেওঁৰ কৃপাৰ বলতে পৃথিৱী আছে, জোন বেলি তৰা শূন্যত উপঙি আছে খহি নপৰাকৈ। জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্ব খনিকৰ বুলি কৈছে। নেক্সট প্ৰশ্ন যে সত্য, ৰজ, তম এই ত্ৰিগুণ কি বুজায় লিখা। উত্তৰ, সত্য, ৰজ, তম হৈছে তিনিটা বিশেষ গুণ বা শক্তি। ইয়াতে জগতৰ স্থিতি আৰু লয়। সত্য হৈছে শান্ত আৰু নম্ৰ, ই সুখদায়ক আৰু জ্ঞানাত্মক। ৰজ হৈছে ৰাজসিক গুণ যি অহংকাৰৰ সৃষ্টি, অৰ্থাৎ এই গুণৰ বাবে মানুহ কি বাসনাত আসক্ত হয়। তমোগুণ অৰ্থাৎ তম গুণ অজ্ঞানৰ পৰা হয়। ই জীৱক মোহগ্ৰস্ত কৰে আৰু প্ৰমাদ আলস্য নিদ্ৰাৰ দ্বাৰা সকলো জ্ঞানক ঢাকি ৰাখে। মুঠতে সত্বগুণে প্ৰদান কৰে জ্ঞান আৰু ৰজগুণে দুখ বিয়পাই দিয়ে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা কঢ়িয়াই আনে। ইয়াতে তমগুণটো তমু হৈ আছে, গতিকে পঢ়োঁতে তোমালোকে শুধৰাই লৈ পেলাই পঢ়িবা। আমি নেক্সট কুৱেশ্যনত আহিছোঁ যে মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰ, যে মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথি হৈছে জ্ঞান মালিনী আৰু তত্ত্ব পাৰিজাত। নেক্সট কুৱেশ্যন, কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী শক্তিমান বুলি আখ্যা দিছে? উত্তৰ, কবি মফিজুদ্দিন আহমদ হাজৰিকাই উক্ত কবিতাফাঁকিত নিৰ্গুণ নিৰাকাৰ স্বৰূপ ঈশ্বৰৰ বিষয়ে আৰু তেওঁৰ কৰ্মৰ বিষয়ে প্ৰকাশ কৰিছে। পৰম ব্ৰহ্ম বা ঈশ্বৰক চকুৰ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই। তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতি আৰু লয়ৰ মূলতে এক পৰম অস্তিত্বৰ সদায় অনুভৱ কৰিব পাৰি। তেওঁৱেই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাণ, আত্মস্বৰূপ আৰু সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান। নেক্সট কুৱেশ্যনটো হৈছে যে বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? যে উত্তৰ, বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে বিশ্ব খনিকৰূপী এক পৰম সত্তাৰ কথা ক'ব বিচাৰিছে। অসমীয়া ৰোমান্টিক কাব্যধাৰাৰ
আধ্যাত্মিকতাবাদী জীৱন দৃষ্টিসম্পন্ন নিষ্ঠাবান কৰি চিন্তাশীল সাধক কৰি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ এটি উল্লেখযোগ্য কবিতা। ৰোমান্টিক যুগৰ নতুন চিন্তাধাৰাৰ পোহৰত ভাৰতীয় দৰ্শনক আহ্বান কৰি কবি আহমদ হাজৰিকাই ব্ৰহ্মৰ অখণ্ড অনন্ত সৰ্বশক্তিমান ৰূপৰ কথা কবিতাটিত বৰ্ণনা কৰিছে। ব্ৰহ্ম সত্য জগত মিথ্যা এই তত্ত্বক সাৰোগত কৰি বেদান্ত দৰ্শনৰ বুকুত ব্ৰহ্ম নিৰ্গুণ ৰূপত উপস্থাপন কৰা অতীতৰো অতীত একমাত্ৰ পৰম সত্য। জগতৰ সৃষ্টি স্থিতি আৰু লয়ৰ মূল কাৰণ নিৰাকাৰ বিশ্বখনিকৰ পৰম ব্ৰহ্ম। তেওঁৰ দ্বাৰাই যে পশু পক্ষী মানৱ গছ লতিকা পৰিপূৰ্ণ সুন্দৰ সুখময় জগতখন সৃষ্টি হৈছে সেই কথা কবিতাটিৰ মাজেদি প্ৰকাশ কৰিছে। ব্ৰহ্মই সৃষ্টি কৰা বিশ্ব জগতখনৰ মহিমা অপাৰ। জীৱজগত তথা জড়জগতত তেওঁৰেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায়। তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিক স্বৰূপত ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ সৎ অন্তৰ্যামী সৰ্বব্যাপী বিশ্বপ্ৰাণ বিশ্ব আত্মাস্বৰূপ। এই ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজত পাৰস্পৰিক ভাৰসাম্য ৰাখিছে দয়া স্নেহ কৰুণা আদিৰে তেওঁ সকলোকে সাৱটি ৰাখিছে। সত্য ৰজ তম এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁৱেই ধৰি ৰাখিছে। সৃষ্টিকৰ্তা তেওঁৱেই আৰু বিনাশক তেওঁৱেই। এই সকলোবিলাক গুণৰ ঊৰ্ধত থাকি তেওঁ সকলো কাল আৰু অৱস্থাতে বিৰাজমান হৈ থাকে। ভাৰতীয় দৰ্শনৰ এনে সূক্ষ্ম ভাৱ কবিতাটোত প্ৰকাশ পাইছে। আমাৰ পিছৰটো প্ৰশ্ন হৈছে সকলোতে আছে তেওঁ কিন্তু নেদেখে কেওঁ, উৰণিৰে মুখ ঢাকি থাকে ওচৰত। এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা। উত্তৰ যে নিৰ্গুণ নিৰাকাৰ বিশ্বখনিকৰৰ বিস্তৃত ৰূপ বৰ্ণনা কৰিবলৈ গৈ কবি মফিজুদ্দিন আহমদ হাজৰিকাই কৈছে যে সমস্ত জীৱাত্মাৰ তেওঁতেই সৃষ্টি আৰু তেওঁতেই লয়। চাক্ষুষ দৃষ্টিৰে তেওঁক দেখা নাযায় কাৰণ তেওঁ নিৰাকাৰ কিন্তু সৰ্বত্ৰ ব্যপ্ত হৈ থাকে। বিচাৰিব জানিলে তেওঁক সকলোতে পোৱা যায়। উৰণিৰে মুখ ঢাকি ঈশ্বৰক ভক্তি অঞ্জলিৰেহে একমাত্ৰ অনুভৱ কৰিব পাৰি, অন্যথা সম্ভৱ নহয়। ভক্তিৰ পথ অতিশয় সূক্ষ্মভাৱে বহুজনে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বিচাৰি থাকে কিন্তু সফল হ'ব নোৱাৰে। চলনাময়ী নাৰীৰ দৰে তেওঁ ধৰা দি পিছলি যায়। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে। এই ভেদ আঁতৰাবলৈ প্ৰয়োজন হয় জ্ঞানৰ। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লেও এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। কবিয়ে উল্লেখিত চৰণটোত এই কথাখিনিকে প্ৰকাশ কৰিছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভৱিষ্যতলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা ঘণ্টাৰ বুটামটো টিপি দিয়ক। ধন্যবাদ।